ভালে আছেনে সকলো? হেল্ল' এভৰিৱান, মই ৰশ্মি পুনৰবাৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে মই এতিয়া খালী পেটতে আদা দিয়া এগিলাচ কুহুমীয়া পানী খাই ল'লোঁ। আৰু এইফালে ছোৱালীজনীও শুই উঠি কিতাপ পঢ়িবলৈ বুলি বহিছে। তাৰপিছত মই ছোৱালীজনীক লৈ ডান্স স্কুললৈ আহিলোঁ। আৰু এইফালে সিহঁতক এইটো গান শিকাই আছে নাহৰ ফুলাৰ বতৰতে। কিমান যে ভাল লাগে নহয় গানটো। নৰ্থ ইষ্ট ইক' ফেষ্টিভেল হ'ব, তাৰ কাৰণে এইখিনি আখৰা কৰি আছে। আৰু এইফালে এয়া ডিব্ৰুগড় জগন্নাথ মন্দিৰ সন্ধিয়াখিনি সময়তে আহিছিলোঁ, আপোনালোকক অকণমান দেখাই দিছোঁ। এই সময়খিনি আচলতে খুব ধুনীয়া লাগে মন্দিৰলৈ আহি। আৰু এয়া হনুমান মন্দিৰ। আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু আপোনালোকৰ লগতো দিনটো শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। নতুন এটা ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, সুখে থাকক। আজিলৈ আহিছোঁ দেই, বাই বাই।